হেল্ল' বন্ধুসকল, মই বিশ্ব আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে নিজৰ আধাৰ কাৰ্ডখনৰ PVC কাৰ্ড কিদৰে অনলাইন অৰ্ডাৰ কৰিব, আজি মই ভিডিঅ'টোত সম্পূৰ্ণ প্ৰচেছ দেখুৱাম। তেন্তে ভিডিঅ'টো একেলগে চাই থাকিব। আধাৰ কাৰ্ড PVC কাৰ্ড অৰ্ডাৰ কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটটো অপেন কৰি ল'ব। অপেন কৰাৰ পিছত তললৈ অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব অৰ্ডাৰ আধাৰ PVC কাৰ্ড। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অপেন হ'ব, য'ত আপোনালোকে প্ৰথমতে ইয়াত টাইপ কৰিব লাগিব নিজৰ আধাৰ কাৰ্ড নাম্বাৰটো। তাৰপিছত ইয়াত আপোনালোকে যোনটো কেপচা দিয়া আছে ছাইডত, সেই কেপচাটো ইয়াত এণ্টাৰ কৰিব লাগিব। আৰু লগতে যদি আপোনালোকৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ্ড নাই, তেনেহ'লে আপোনালোকে এই অপশ্যনটো ক্লিক কৰি নতুন ফোনৰ নাম্বাৰ এটাও দিব পাৰিব, য'ত আপোনালোকৰ OTP এটা আহিব। সেই OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব। আধাৰ কাৰ্ড নাম্বাৰ আৰু কেপচাটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে চেণ্ড OTP অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকৈ দেখুৱাই দিব চেণ্ড OTP টু ইয়ৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, চেক ইয়ৰ মোবাইল। তাৰমানে আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত OTPটো পঠোৱা হৈছে। আপোনালোকে ইয়াত OTPটো এণ্টাৰ কৰিব লাগিব। অলপ তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰি ইয়াত এণ্টাৰ OTP অপশ্যনটো দিয়া আছে। ইয়াত আপোনালোকে যোনটো OTP আহিছে, OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পিছত ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন এই অপশ্যনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত ইয়াত এনেকৈ আপোনালোকৰ ডিটেইলছটো আহি যাব। আধাৰ কাৰ্ডখনৰ নাম, ডেট অফ বাৰ্থ, জেণ্ডাৰ আৰু এড্ৰেছ। আপোনালোকৰ গোটেইখিনি ইয়াত তথ্যসমূহ ইয়াত আহি যাব। তাৰপিছত আপোনালোকে PVC কাৰ্ড অৰ্ডাৰ কৰিবলৈ হ'লে মেক পে'মেণ্ট অপশ্যনটো ক্লিক কৰি দিব। মেক পে'মেণ্ট অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেধৰণে পেজ এটা অপেন হ'ব, য'ত আপোনালোকে 50 ৰুপিজ পে' কৰিব লাগিব। তাৰমানে আপোনালোকে PVC কাৰ্ডখন অৰ্ডাৰ কৰিবলৈ হ'লে 50 টকা এটা পে' কৰিব লাগিব। ইয়াত আপোনালোকৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং আৰু UPI থ্ৰুদিও আপোনালোকে পে'মেণ্টটো পে' কৰিব পাৰিব। মই ইয়াত আপোনালোকৰ ডেবিট কাৰ্ডৰ পৰা দেখুৱাই দিছোঁ, যিহেতু মোৰ ATM আছে, ATMৰ পৰা দেখুৱাই দিছোঁ মই। প্ৰথমতে ইয়াত আপুনি নিজৰ ATM নম্বৰটো এণ্টাৰ কৰিব লাগিব। তাৰপিছত এক্সপায়াৰী মন্থ আৰু ইয়াৰটো আৰু লগতে CVV কোডটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব আৰু ইয়াত নামটো লিখিব লাগিব, যোনটো আপোনালোকৰ ATM কাৰ্ডত নাম আছে। কাৰ্ড নাম্বাৰ আদি ডিটেইলছসমূহ আপুনি এণ্টাৰ কৰাৰ পিছত প্ৰচেছত ক্লিক কৰি দিব। প্ৰচেছত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ যোনটো আপোনালোকৰ বেংক হয়, সেই বেংকৰ ইয়াত পেজ এটা অন হ'ব, য'ত আপোনালোকৰ ইয়াত এণ্টাৰ OTP, যোনটো আপোনালোকৰ বেংকৰ লগত লিংক আছে ফোনৰ নাম্বাৰ, তাত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ যোনটো 50 ৰুপিজ এমাউণ্টটো আছিলে, সেইটো ইয়াত কাট খাব। OTPটো এণ্টাৰ কৰাৰ পিছত মেক পে'মেণ্ট অপশ্যনটোত ক্লিক কৰি দিব। পে'মেণ্টটো যোৱাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকৈ ষ্টেটাছটো দেখুৱাই দিব। পে'মেণ্ট ৰিচিপ্টটো আহি যাব। পে'মেণ্ট ৰিচিপ্ট ফৰ আধাৰ কাৰ্ড ট্ৰানজেকশ্যন ছাকচেছফুলি। তাৰপিছত ইয়াত আপোনালোকৰ কিছুমান ডিটেইলছ দি দিব, যোনটো ইয়াত SRN নাম্বাৰ। আপোনালোকে ষ্টেটাছটো চেক কৰি থাকিব পাৰিব যে আপোনালোকৰ PVC কাৰ্ডখন কোনডোখৰ পাইছে, বনোৱা হ'ল নে নাই, সেইবোৰ আপোনালোকে চেক কৰি থাকিব পাৰিব। তাৰপিছত ইয়াত আপোনালোকৰ অপশ্যন দিয়া আছে ডাউনলোড পে'মেণ্ট ৰিচিপ্ট। আপোনালোকে যোনটো 50 টকা পে' কৰিলে, সেই পে'মেণ্ট ৰিচিপ্টটো ইয়াত ডাউনলোড কৰি ল'ব পাৰিব। তেনেকৈ বন্ধুসকল আপোনালোকে নিজৰ আধাৰ কাৰ্ডখনৰ PVC কাৰ্ড অৰ্ডাৰ কৰিব পাৰিব। তেন্তে ভিডিঅ'টো যদি ভাল লাগিল, নিশ্চয় লাইক, কমেণ্ট আৰু লগতে মোৰ এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।